সাংবাদিক নিতুমণি শইকীয়াৰ পত্নীয়ে টকা দি চাকৰি লৈছিল নেকি? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা মন্তব্য আৰু বিতৰ্কত এইবাৰ সাংবাদিক। নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে এছামিজ পইণ্ট শিলচৰ। মই দীপাংকৰ দাস। সঘনাই সাংবাদিকক নীতি শিক্ষা দিয়ে হিমন্ত বিশ্ব শৰ্মাৰ এটা মন্তব্য আপোনালোকক শুনাই লৈছোঁ। এটা মানে পকাই আছে আৰু সকলোৰে ঘৰত APSC দিনত চাকৰি দিছে। যদি APSCটো বেয়াই আছিল, তেওঁলোকৰ পৰিবাৰবিলাকে কেনেকৈ চাকৰি পাইছিল? ডাঙৰ ডাঙৰ সাংবাদিক নাম লাগিলে মই কৈ দিব পাৰোঁ। হয় তাৰা দাসৰ দিনত চাকৰি পাইছিল, নহ'লে ৰাকেশ পালৰ দিনত চাকৰি পাইছিল। আকৌ তেওঁৱে পেপাৰত ৰাকেশ পালৰ চাকৰিটো বেয়া বুলি লিখে। বেয়া বুলি লিখাৰ আগতে নিজৰ ঘৈণীয়েকেতো চাকৰিটো ৰিজাইন দিব লাগিব। তেওঁলোকে তদন্ত কৰিব। ভাই, এইবিলাক মানুহে আপোনালোকৰ কাৰণে একোজন আদৰ্শ কৰোঁ। মোৰ আগত একো নাপায় জানো, মই চবৰ কথা জানো কাৰণে। শুনিলে? হয়, আমাৰ মুখ্যমন্ত্ৰীয়ে সকলোৰে কথা জানে। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছতে মুখ্যমন্ত্ৰীক উভতি ধৰে একাংশ জ্যেষ্ঠ সাংবাদিকে। মন কৰক, জ্যেষ্ঠ সাংবাদিক পংকজ দুৱাৰাৰে ফেচবুক পোষ্ট। বাকী সকলো বাদ। অসমত সাংবাদিক বুলি ক'লে মানুহে এতিয়া মনোজ কুমাৰ গোস্বামী, প্ৰশান্ত ৰাজগুৰু, অতনু ভুৱা, মৃণাল তালুকদাৰ, প্ৰণয় বৰদলৈ, নিতুমণি শইকীয়া, পৰাগমণি আদিত্য, অনুপম চক্ৰৱৰ্তীহঁতক জানে। এইসকলৰ তুলনাত কনক চেণ্ডেকা, প্ৰশান্তজ্যোতি বৰুৱা, মুনীন পায়েন, হেমন্ত বৰ্মন হয়তো হিচাপত নপৰে। গুৰুত্বপূৰ্ণ কথা হ'ল, কালি হিমন্ত বিশ্ব শৰ্মা অনাৰ দৰে কোনো ব্যক্তিয়ে যদি অসমৰ সাংবাদিকৰ দুষ্কাৰ্যৰ সম্পৰ্কত কোনো মুকলি অভিযোগ আনে, এই কেইজনে উট পহিৰ দৰে বালিত মূৰ গুজি থাকে। অসমবাসীৰ বাবে এইটো সকলোতকৈ ডাঙৰ ৰহস্য। জ্যেষ্ঠ সাংবাদিকজনৰ এই ফেচবুক পোষ্টৰ পিছতে সদ্যহতে প্ৰশ্ন উত্থাপিত হয়, নিতুমণি শইকীয়াৰ পত্নীয়ে টকা দি চাকৰি লৈছিল নেকি? অন্যান্য সাংবাদিকসকলৰ ঘনিষ্ঠই টকা দি চাকৰি লৈছিল নেকি? এইবাৰ চাওক পংকজ দুৱাৰাৰ অন্য এটা ফেচবুক পোষ্ট। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ আসনখনৰ গৰিমা আছে। এই আসনৰ পৰা কোৱা প্ৰতিটো শব্দই গুৰুত্ব আছে। সেয়েহে আপুনি চালেবৰে কোবাই কোৱা কথাৰে সকলো সাংবাদিককে সৰ্বসাধাৰণৰ দৃষ্টিত সন্দেহৰ আৱৰ্তনলৈ মাজলৈ আনি বশ কৰিবৰ চেষ্টা কৰাৰ পৰিৱৰ্তে ২ নম্বৰী পথেৰে পত্নী, ভগ্নী, ভাতৃক APSC চাকৰি দিয়া অসমৰ সাংবাদিকসকলৰ নাম ৰাজহুৱা কৰক। এয়া আমাৰ আহ্বান নহয়, এয়া আমাৰ দাবী। প্ৰশ্ন উত্থাপন হ'ব, যদি তাৰ প্ৰসাদ দাস আৰু ৰাকেশ পালৰ দিনত কোনোবা সাংবাদিকৰ ঘনিষ্ঠ পত্নী তথা অন্য লোকে চাকৰি পাইছিল, তেতিয়াহ'লে সেই ফাইল খুলিবলৈ মুখ্যমন্ত্ৰীৰ হাতত শক্তি নাই নেকি? সেই দুৰ্নীতিৰ তথা পোহৰলৈ আনিব অসমৰ মুখ্যমন্ত্ৰীৰ হাতত অধিক শক্তি লাগিব নেকি? বাৰে বাৰে সাংবাদিকক ধমকি দিয়া এইটো এটা নতুন কৌশল নেকি? হিমন্ত চৰকাৰৰ বেয়া গুণৰ তথ্য প্ৰকাশ নকৰিবলৈ এয়া এক ব্লেকমেইলিং নেকি? এতিয়া উদয় হৈছে বহুত প্ৰশ্নৰ। তাৰ পিছতো কিন্তু একাংশ সাংবাদিকে এতিয়ালৈ স্পষ্টীকৰণ দিয়া নাই এই সন্দৰ্ভত একাংশ সাংবাদিকে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰা নাই। পৰৱৰ্তী সময়ত কি মূৰ লয় সেয়া হ'ব লক্ষণীয়। চাই থকাৰ বাবে ধন্যবাদ। আগলৈ চাই থাকিব আছামিজ পইণ্ট শিলচৰ।